গাইজ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি আজি ৰাতিপুৱাতে মানে ৰাওনা হৈছোঁ। ক'ত যাম আমি? ক'ত যাম মানে আমাৰ জাগা থাকা ঠিক নাই, য'তে পাওঁ তাকে যাম। থামনেল চাই নিশ্চয় গমেই পাবা আমি ক'ত যাব আলছো। ঠিক আছে, আমি চাই থাকোঁ কেতিয়া বাজিন 7:45 আমিতো চান মাৰিব কষ্ট কৰি বাপৰে ভাগাত দৌৰি আহি গৈছে। তো যাই আছোঁ আমি, তো ভিডিঅ'টো চাই থাকোঁ। আহিছে মানে এই গা চা কামবা লাগিছে গাড়ীত বহিব দুৱা খান তামোল খাই অলপ মনটো ভাল লাগছে। এইটো মন্দিৰটো চাওকচোন কি ধুনীয়া। ৰ'ব কি মন্দিৰ ভাল লাগছে, কিন্তু মন্দিৰ ভাল নালাগিব না। ফাইনেলি আমি মুম্বাই দিয়ে ঘৰ পালোঁ। গৰম ভাগাত বেছি আৰু যাবা আছেই। আৰু এই গৰমত ডেনিমটো মাৰিছে। পিছততো চিন্তা কৰিব লাগে ন। পিছততো কি ইমান ঠাণ্ডা পৰে এখন গুৱাহাটীত ইমান ঠাণ্ডা নাপায়। ৰাতিটো পৰে আমি ৰাতিকালে থাকিম ক'তো যায়। গাইজ আমি আহি পালোঁ। আমি এইটো হাতীচিলা মন্দিৰ। তো আজি লাইফত প্ৰথমবাৰ আছোঁ আহি পেলাই চাকেইকেইটাক চাক বান্দাৰ দুনিয়াৰ বান্দাৰ গাইছে ইয়াতে ভয় লাগছে। ৰ'ব কিবা কৰে নেকি মানে শুনিছিলোঁ এই মন্দিৰটোৰ কথা বোলে। আজি একবাৰ আহি চালোঁ কেনে বান্দাৰ দেখিলে ভয় লাগে। ৰ'ব এই এটা লৈ যাওঁ নেকি ঘৰত? এইটো মৰম চাক মৰম গাইজ। কিন্তু এটা ভাল লাগছে, কিন্তু মন্দিৰটো কিন্তু যোনটো এটা আমাৰ ভিউ পইণ্টটো বা কি ধুনীয়া। এই ব্ৰহ্মপুত্ৰৰ পাৰতে আছে মন্দিৰটো, চাব পাৰে আপোনালোকে। আপোনালোকেও আহিব, ভাল লাগে এইটো। বা এইটো মন্দিৰ ভাল লাগছে। ভিতৰত তুমি গাইজ বান্দাৰবিলাক ভয় লাগে। ওইটো গাইজ ই মজাকে খাইছে এনে দিন আৰু ভিউ পইণ্ট চাগে গাইজ। তাই গাইজ মই সেৱা চেৱা কৰি আহিলোঁ, কিন্তু এই ডেকাই মানে লাজ লাগে আৰু এইটো লগাব কৈ দিয়া কি আছে। ই গা ধোৱা নাই কথা, সেইকাৰণে এই সেৱা কৰা মই সেৱা কৰিছোঁ। গাইজ এইটো চাব পাৰে মন্দিৰটো। এণ্ডাল যে আছে এণ্ডাল হৈছে আমাৰ এইটো হাতীৰ সুৰ। এই চাই যিটো হাতীৰ সুৰ এইটো গণেশৰ এইটো গণেশ মন্দিৰ। এইটো গাইজ আমি এটা গোফাৰ মাজে মাজে আহিছোঁ। একো নাই আন্ধাৰে লো হৰচিত টচটো মাৰা ভাল লাগছি আহি। আছোঁ গাইজ এটা গোফাৰ মাজে মাজে আহিছোঁ, আপুনি চাব পাৰে এইটো। আৰু এটা তলত মন্দিৰ আছে গোফাটোৰ ভিতৰে ভিতৰে আমি যাই আছোঁ। হৰচিত কেনে লাগছে আহি? মজা লাগছে না? এইটো আমাৰ শিৱ মন্দিৰ। এইটো বাবা ভোলানাথ। এইটো এটা সেৱা কৰি লওঁ, আপোনালোকৰ পিছত লগ পাইছোঁ। ঠিক গাইজ আমিও গোফাটোৰ পৰা ওলাই আহিলোঁ, ভালেই লাগছি। কিন্তু ই মাথাত দুখ পাইছি। মেইন কথা মানে আজি গা চা নোহোৱাকৈ মন্দিৰৰ ভিতৰত সোমাইছে, সেইকাৰণে মাথাত দুখ পাইছি। দিছি না ভগৱানে যি নহওক। এতিয়া আমি মন্দিৰৰ পৰা ওলাই আহিলোঁ। ইয়াতে ছট পূজা চলি আছে। এতিয়া আপোনালোকক দেখাই আছোঁ, ছট পূজাটো দেখাই আছোঁ বাৰু, ভিউগিলা দেখাই আছোঁ। ঠিক আছে গাইজ আমি ইয়াৰ পৰা যাম আৰু ছট পূজা চলি আছে। এইটো ব্ৰহ্মপুত্ৰৰ পাৰ বাপৰে বাপ, এই মাজত সুখা মাটি তাকে যাবৰ মন আছে, কিন্তু নাই ফেৰি চলা নাই। ক'ত
ও তুমি বিজয় তাই চলি তুমি মরবে নাঙ্গে দে তাই গাইছ এমদৰে আৰু কোনো চলিজনী নাই একলাই আৰু ই মৰো মৰোকে থাকে কি যে হ'ব ধেই ঠিক কৰি আছো জীৱন খাই লওক খাই পেলাই লগ পাইছোঁ খোজকাঢ়ি অৱস্থা বেয়া গৈছে এটা চাগে গৰমত তাৰপৰা জোতাই চাব দে কি চাব ইয়াত বেয়া বেয়া এই গাইছ আমি মন্দিৰৰ পৰা ওলাই আহিলোঁ এতিয়া আমি যাই আছোঁ আমি কি বুলি কয় আমি যাই আছোঁ বৰ্তমান পানী খেতি যে আপোনালোকক লগ পাইছোঁ ফাইনেলি আমি আহি পালোঁ আমাৰ পিকনিক স্পটটো নে কি ভৰি চৰি বিশেষ গেছি গাইছ কি ক'ব গাড়ী চাৰিও নাই গাড়ী চাৰিও নাই খোজকাঢ়ি আছোঁ দিয়া ইয়াতে গাইছ গাইছ নাজাৰক চাক এই এখান গেল ফুটফুটি এটা একদম উঠিম আমি কিন্তু আজি নুঠোঁ আৰু বেলেগ দিনা উঠিম গাড়ীত অলপ মানে কথাগিলা অলপ প্ৰব্লেম পাব পাৰে মানে যি বতাহ দি আছে মানে মন্দিৰ এই গাইছ আমি আহি পালোঁ বৰ্তমানে জেগাটো পানী খাইটো পিকনিক স্পট দেখাইছা এই ৰিলছ ঘৰত বস্তু যে আপোনালোকৰ যে কিবা মন চন যে কিবা দুখ চুখ থাকে এনেকুৱা জেগা যাব কি ধুনীয়া বতাহ পৰা নিৰল হৈ যাব পুৰা আকৌ মানে আকৌ কি ধুনীয়া আকৌ চাম বতৰ পাৰত আকৌ মানে আকৌ খাই লাগ নাই আৰু ধুনীয়া আৰু কি ধুনীয়া জেগা মাছ মাৰি আছে মাছ এইভাগে জাল মাৰি আছে আৰু জাল দেখাই আছোঁ যি ধুনীয়া বতাহ আহিছে তাতে ইহঁতৰ বৰশী বহি খাই এইকেইটা তাই গাইছ আমি তাৰ পৰা ওলাই দিলোঁ ওলাই দি পেলাই এতিয়া আৰু খোজকাঢ়ি যাব পাৰিব এটা গাড়ী চাড়ী নচলে সেইকাৰণে গৰমো লাগছে খোজকাঢ়ি সেইকাৰণে এইটো লৈ লৈছোঁ তো গাইছ এতিয়া বাজিছে 9:45 মানে আমি পূৰা গুৱাহাটীৰ পৰা এইমাত্ৰ আহি পালোঁ পূৰা ভৰি চৰি বিষাই গৈছে এতিয়া বহুত দেৰি হ'ল তো ভিডিঅ'টো এতিয়া শেষ কৰিছোঁ যদি ভিডিঅ'টো যদি চাই ভাল লাগিছে তে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ফটা মেন